হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভাত পানী খাই শুম অকণমান দেৰিকৈ ওলাই গৈছে, লগৰজন আহিছিলে, আজি আহিছে ন, সেইকাৰণে মাহঁতে ইমান। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোক সকলোকে দেখিলা ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালি আপোনালোকে দেখিছিলে মই হায়দৰাবাদৰ পৰা অসমলৈ আহিছিলোঁ বুলি। এতিয়া বৰ্তমান মই ঘৰত আছোঁ। এতিয়া নতুন এটা ৰূপত আপোনালোকে মোক আজি দেখিবলৈ পাইছে। এনেকৈ ভিডিঅ' বনোৱা নাইতো। জিন্স টপ তেনেকৈ পিন্ধি আজি অসমীয়া সাজপাৰ পিন্ধি এনেকৈ ভিডিঅ' বনাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাবচোন মোক। অকণমান টায়াৰ্ড ফিল কৰি আছোঁ, ভাগৰ লাগিছে। ভাত পানী খাই শুম অকণমান দেৰিকৈ ওলাই গৈছে, লগৰজন আহিছিলে মানে, তেওঁক থ'বলৈ বুলি কৈছে। আহিলে দেখাম বাৰু মই আপোনালোকক। তো ফ্ৰেণ্ডছ, মই এতিয়া এনেই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ, কাম বন নাই ন, মানে কি আজি আহিছে ন, সেইকাৰণে মায়ে এতিয়া ইমান কাম কৰিবলৈ দিয়া নাই। তো এনেকৈ আছোঁ আৰু। মায়ে এতিয়া ভাত বনাব লৈছে। এতিয়া মই আহি পিনি এনেই চাহ খোৱা কাঁহী বাতিকেইটা ধুই দিলোঁ। একো নকৰাকৈ থাকিবলৈও বেয়া লাগে যে, সেইকাৰণে মই মাক দেখাইছোঁ। মাৰ লগত আপোনালোকক মই চিনাকি কৰি দিছোঁ, মা ক'ত আছে। মা ইয়াৰ পিছফালৰ পৰা চাই লওক, পিছফালৰ পৰা চাই লওক ভালকৈ। ওলাই মেলি ল'লে দেখাম। মানে আজি নামঘৰলৈ যাম বুলি ভাবি আছোঁ। যদি নামঘৰলৈ যাওঁ তেতিয়া মায়ে ধুনীয়াকৈ ৰেডি হৈ ল'ব ন, তেতিয়া দেখাই দিম বাৰু মই আপোনালোকক মাক। তো আজি এনেকৈ চাওঁচোন বাৰু দিনটো কি কৰিব পাৰোঁ। নামঘৰলৈ যাম বুলি ভাবি আছোঁ। নামঘৰলৈ যাবলৈ মন এটা আছে। ভাদমহীয়া এতিয়া যিহেতু নামঘৰত নাম লৈ আছে, শেষ নাই হোৱা। তো যাব লাগিব নামঘৰলৈ। নামঘৰলৈ গ'লে মানে আপোনালোকক দেখাম বাৰু। তো ফ্ৰেণ্ডছ, মই এতিয়া দোকানত বহি আছোঁ। দেউতাভাগৰ সৰু সুৰাকৈ দোকান এখন আছে। তো মই ইয়াতে বহি আছোঁ অলপমান। ভতিজা দুটা আছে ইয়াতে, এহেঁতি উৎপাত কৰি আছে অকণমান। এহেঁতি দুটা হাই কৈ দিয়ে। গুণ হাই। এহেঁতি উৎপাত কৰিছে, উৎপাতটো অলপমান বেছি সিহঁতৰ। উৎপাত কৰি আহিছে সেইকাৰণে। তো ইয়াতে অলপ দেৰি বহি আছোঁ। মাহঁত ঘৰত আছে। অলপ পাছতকৈ নামঘৰলৈ যাম চাগে। নামঘৰলৈ যোৱাৰ পিছত মই দেখাম বাৰু নামঘৰত। নাযাবও পাৰোঁ, যাবও পাৰোঁ, গ'লে দেখাম বাৰু আপোনালোকক। তো ফ্ৰেণ্ডছ, অথনি আহিলে, অহা টাইম হ'ল বাৰু। কাম চলি আছে মানে কি, ফেনখন ইয়াৰ পৰাই বেলেগ এটা ৰুমত মানে ফেনখন লগাই থৈ দিছিলে। এতিয়া গৰম যি হৈছে নহয়, সেইকাৰণে ফেনখন এতিয়া আকৌ ইয়ালৈ যে কাৰেণ্টটো নাই যে, সেইকাৰণে নাই দেখা চাগে। গৰম ইমান হৈছে, হায়দৰাবাদতকৈ বেছি ইয়াতহে গৰম পাইছোঁ। তাত ইমান গৰম হোৱা নাছিলে মানে, এইকেইদিন অলপ মানে তাত ঠাণ্ডা পৰি আছে। ইয়াত কিন্তু বহুত গৰম হৈছে। আৰু মোৰ মানে মেখেলা চাদৰ পিন্ধা তেনেকুৱা ইমান অভ্যাস নাই ন, তো মোৰ বেছি গৰম লাগিছে। বেলেগৰ গৰম লাগিছে নাই নহয় নিচিবি তেনেকৈ। তো নামঘৰলৈ যাম বুলি ভাবিছিলোঁ, নামঘৰলৈ নগ'লোঁ। কাৰণ কেলৈ, মোৰতো বহুত ঘূৰা লাগিছে। কাৰণ 3 দিন 4 দিনকৈ ট্ৰেভেল কৰি অহা মানে বহুত মানে ভাগৰ লগা নিচিনা হৈ আছে ন, তো সেইকাৰণে নামঘৰলৈ নগ'লোঁ। আৰু এতিয়া তেনেকৈ আছোঁ আৰু। বেছি কৰিবলগীয়া একো নাই এতিয়া। মোৰ ভিডিঅ' বনাবলৈ কি হৈছে জানে নাপাওঁ। ভিডিঅ' বনাবলৈ বহুত মানে কৈছোঁ, লাজ লাগিছে মানে মানুহৰ আগত ভিডিঅ' বনাবলৈ। কেলৈ নাজানো মানে, লাজটো নোযোৱা হৈছে। বহুত লাজ লাজে কামোৰে। লাজে মানে হেৰি কৰিব। এইফালে নাযায় বোলো, এইফালে মানুহ আছে। দেখিছে নাই বাৰু, ই কেনেকুৱাখন কৰি থাকে। অথনি মোক দাঙি দিছে। লাজে মানে মোক খাই দিছে মানে। মানুহবিলাকৰ আগত লাজ লাগে ভিডিঅ' বনাবলৈ। কোনোবাই কিবা ক'বই যেন তেনেকুৱা আগতে লাগে। সেইকাৰণে ভিডিঅ' বনোৱা নাই। তেনেকৈ ই চাই আছে মোক ভিডিঅ'ৰ লগত। তো তেনেকৈ ভিডিঅ' বনোৱা নাই, সেইকাৰণে কৰিবলৈও বা একো কাম নাই বাৰু এতিয়া, কাম বন নাই তেনেকৈ। ক'ৰবাত যদি ওলাই মেলি যাওঁ তেতিয়াহ'লে দেখাম বাৰু আপোনালোকক মই। ফুৰিবলৈ যাম চাগে এনেই, ক'ৰবাত ওলাই মেলি যাম চাগে। এনেইনো ঘৰত সোমাই কি কৰি থাকিম। এনেই কাম বন কৰিলে এনেও ক'ত থাকিব পাৰিম আৰু। আমাৰ ঘৰত যাবি বোলে। তো ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। আৰু যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই, আই লাভ ইউ অল।